অকল সেইদিনাৰ দৰে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, আনবক্সিং ভিডিঅ'। এইটো অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা, সেইদিনা অৰ্ডাৰ দিছিলোঁ মিছ'ৰ পৰা। গতিকে মিছ'য়ে মোক গৰু থকান দিলে পূৰা, মানে কিবা বস্তু দিম বুলি কৈ কিবা বস্তু দি পঠালে। তো সেই হেডফোনডাল ইমান ভাল নহয়, সেইটো কাৰণে মই মোৰ নিজৰ বাক দি দিলোঁ সেই হেডফোনডাল। তো এইটো নতুন অৰ্ডাৰ দিছিলোঁ মিভিৰ, ইণ্ডিয়ান কোম্পানী হয়। তো এইটোৰ দাম হৈছে, ইয়াত লিখা আছে চাব পাৰে আপোনালোকে, কিমান আছে, 700 টকাত মই অৰ্ডাৰ দিলোঁ, আৰু এতিয়া হৈছে 1000 টকা। আৰু ইয়াৰ বেলেগ বেলেগ কালাৰ, বেলেগ বেলেগ দাম। তো মোৰ এইটো কালাৰৰ এতিয়া বৰ্তমান হৈছে 1000 টকা। মই যিহেতু অফাৰত মানে অৰ্ডাৰ দিছিলোঁ, তো কমত পাইছোঁ অলপ। তো ব'লক মানে এই বস্তুটো, বাক্সাটো আনবক্সিং কৰোঁ, মানে খুলি খালি একদম কি আছে ভিতৰত চাই লওঁ কেনেকুৱা। অকল যিহেতু মোৰ ষ্টেণ্ড নাই, তো যিকোনো বস্তুক মানে ষ্টেণ্ড হিচাপে ব্যৱহাৰ কৰি, তো এইটো আনবক্সিং কৰিব লাগিব। তো এডাল ষ্টেণ্ড কিনিব লাগে মই, তো পইচা মিলা নাই ষ্টেণ্ড কিনিবৰ কাৰণে। তো এইটো চাওঁ কি আছে ভিতৰত। খুলি মেলি আনবক্সিং, সেইদিনা যিহেতু কোদালেদি মানে আনবক্সিং কৰিছিলোঁ, সেইটো কাৰণে মোৰ ভাগ্যত চাগে অলপ বেয়া বস্তু আহিছিল। তো আজি একো ব্যৱহাৰ নকৰোঁ, অকল মোৰ হাতখনকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিম। অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিম। তো আজি ভাল হ'ব লাগে। তো চাওঁ কি বস্তু আছে ভিতৰত। তেওঁ ৱাও বন্ধুসকল, এইটো পেকিং বুলি কয়, এইটো পেকিং বুলি কয়, না কি সেইটো পেকিং যিটো মিছ'য়ে মোক দিছিল সেইদিনা, এইটোহে পেকিং বুলি কয়। তো এনেকুৱা পেকিং কৰি দিব লাগে। সেইদিনা কি আছিল, মানে বাক্সটোৱে খোলা আছিল। মানে মিছ'য়ে এনেকুৱা খাটিয়া বস্তু প্ৰডাক্ট দেই, মানে মই কি ক'ম। যিহেতু সেইটো আছিল 722 টকাৰ, কিন্তু এইটো হ'ল সিটো মিছ'ৰ পৰা অনাটো আছিল 522 টকা, আৰু এইটো হৈছে 704 টকা। তো ডিফাৰেঞ্চ বেলেগ নাই। ফ্লিপকাৰ্টৰ পৰা যিয়ে কম, যিমানে বস্তু নিকিনে তো পেকিং বঢ়িয়া, পেকিং একদম মাষ্ট। তো এইখন মোৰ ৱাৰেণ্টি কাৰ্ড দিছে। তো সেই মিছ'তো ৱাৰেণ্টি কাৰ্ড নিদিলে, মানে ৱাৰেণ্টি আছিল যদিও ৱাৰেণ্টি কাৰ্ড দিয়া নাছিল মোক। তো মানে মিছ'ত বহুত মানে কিবা কিবি মানে ভাল নাপালোঁ মই। আনবক্সিং মানে পেকিঙো ভাল নাপালোঁ, লগতে প্ৰডাক্টটো ভাল নাপালোঁ। এইটোহে এনেকুৱাহে পেকিং বুলি কয়, এনেকুৱাহে পেকিং। কিন্তু মিছ'ত তেনেকুৱা পেকিং ভাল নহয়। তো ইয়াত চাওঁ কি কি বস্তু আছে। তো এইটো হ'ল মেইন প্ৰডাক্ট, এইটো খালী বাক্স, একো নাই। তো ফ্লিপকাৰ্ট মই 5 ষ্টাৰ দিম, আউট অফ 5 ষ্টাৰে দিম মই। কাৰণ পেকিঙৰ ওপৰত মোৰ একো ক'ব লগা নাই, কিন্তু প্ৰডাক্টৰ ওপৰততো বেছি থাকিব নালাগে ক'ব লগা। কিন্তু এই বস্তুটো চাওক, মিভিৰ। তো একদম ধুনীয়া লাগিছে মিভিৰ। আৰু চাওক বন্ধুসকল, এয়া মানে কি কি দিছে ইয়াত। তো মিছ'য়েতো এইবিলাক একো বস্তুৱে নেদলা, মানে কি খাটিয়া প্ৰডাক্ট দি পঠাইছে মোক 522 টকাত। তো এইটো কেতিয়াবা মানে 600 কিবা টকা হৈ যায়। চাই লওক কি ধুনীয়া প্ৰডাক্ট দিছে। আৰু টাইপ চি পৰ্ট আছে। তো আৰু মেইন প্ৰডাক্টটো কৈ আছে, মেইন প্ৰডাক্ট আণ্ডাৰ মে হে। তো এই দুটা বস্তু, এই এয়াৰবাড বুলি কয় এই দুটা। তো কেনেকুৱা লাগছে এইবাৰ, মানে চাউণ্ড কোৱালিটি চাব লাগিব। আৰু প্ৰডাক্ট কিন্তু মানে পেকিং কিন্তু একদম বঢ়িয়া, ধুনীয়া দিছে। কিন্তু মই পেকিঙৰ ওপৰত একো ক'ব লগা নাই। আৰু এইচা বন্ধুসকল, এইটো চাই লওক কি ধুনীয়া। ইয়াতে টাইপ চি এডাল USB কেবল আছে, টাইপ চিৰ এইডাল USB কেবল টাইপ চি। তো কি ধুনীয়াকৈ পঠাই দিছে। তো পেকিং চাই মানে বস্তু কিনো লাগে ফ্লিপকাৰ্টৰ পৰা। ইলেক্ট্ৰনিক্স সামগ্ৰীৰ ভিতৰত আৰু পেকিং ধুনীয়া দেই। কিন্তু মিছ'ৰ পৰা বন্ধুসকল নলাটোৱে বেটাৰ বুলি কওঁ মই আপোনালোকক। কাৰণ একদম যি প্ৰডাক্ট দিব, একদম ঘাটিয়া প্ৰডাক্ট দিব, আৰু পেকিঙো একদম ঘাটিয়া দিব। তো একোৱে মানে ফেচিলিটি নিদিয়ে তাত। এইবিলাক কি ধুনীয়া ধুনীয়া বস্তু দিছে। তো বন্ধুসকল, এতিয়া মই অলপ চাউণ্ড কোৱালিটিটো চাই লওঁ। তো আপোনালোকক এক্সপিৰিয়েঞ্চ কৈ আছোঁ বন্ধুসকল। মানে এক্সপিৰিয়েঞ্চ কি ক'ম, মানে ধুনীয়াকৈ কাণত ফিট হৈছে, আৰু এনেকুৱা ফিট হৈছে। তো ৰেকৰ্ডিঙো কৰি আছোঁ মোৰ এই মাইকেৰে, মানে হেডফোনত যিটো মাইক আছে এয়াৰবাডটোত। তো সেই তাৰে মানে साउंड क्वालिटी तो जाए ऐसे अपना लोग कहने पाए को बोर दिल खुश कर दिया फ्लिपकार्ट ने भी किया और मैं भी ने किया। मैं भी जो इंडियन कंपनी होता है तो एकदम नाइस क्वालिटी नाइस किन्तु भाई बंधुकल एकेबारे क्वालिटी नाइस या मैं भी चाई लব পাৰে। मैं भी बंधुकल माने और मैं
মানে ফোন কৰাত প্ৰব্লেম পাইছিলোঁ, যিহেতু সেই হেডফোনডালৰ মানে ফোন কৰাত প্ৰব্লেম আছিল বহুত, এটা শুনা পায় এটা শুনা নাপায়, এটা শুনা পায় এটা শুনা পায়। তো এইটোৰে মানে টেষ্ট কৰিছিলোঁ, মোৰ বন্ধু এজনক ফোন মাৰিছিলোঁ, একদম মানে 10 মিটাৰমান মই দূৰত আছোঁ, কিন্তু একদম বঢ়িয়া শুনা পায়, ক্লিয়াৰ শুনা যায়, চাউণ্ড কোৱালিটি ধুনীয়া। তো আপোনালোকক কি ক'ম, মিভি জিন্দাবাদ বুলি ক'ব লাগিব, মিভি জিন্দাবাদ। তো হ'ব আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি হেডফোনডাল ভাল লাগিছে আপোনালোকে ট্ৰাই কৰি চাব, আৰু যদি এনে ল'ম বুলি ভাবি আছে এনেকুৱা হেডফোন, তো মিভিৰ বেষ্ট বুলি কওঁ, মিভি হওক বট হওক এইবিলাক কোম্পানীৰ বেষ্ট। তো বেলেগ কোম্পানীৰ মানে কিনি পেলাই লাভ নাই। তো আপোনালোকে আৰু মাজে মাজে অফাৰ আহে, যিহেতু 1200 টকাৰ বস্তু মোটামুটি আপোনালোকে 800মান টকাত পাই যাব, মাজে মাজে অফাৰ চলি থাকে, এইবিলাক চাই থাকিব। তো যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু লাইক কমেণ্ট আৰু নতুনকৈ অহাবিলাক ছাবস্ক্ৰাইব কৰি দিব। তো থেংক ইউ বন্ধুসকল।